SK love my friend. Bye guys, এখানে মানে মোৰ সেটআপ বহাইছো আপোন Hey guys, welcome back to our channel and good morning all of you. কথা হল যোৱাকালি ভিডিওটো দিলো ভালেখিনি মৰম আহিছে আপোনালোক আৰু বেছি সাপোৰ্ট কৰক আমাৰ এতিয়া সাপোৰ্টৰ দৰকাৰ সো আজি সানডে বহুত কাম আছে গাড়ীখন ওয়াশ কৰাব লাগে চুলিও কাটিব লাগে সব চুলি কিমান দিগলি গলে চুলিও কাটিব লাগে ৰাব্বানীকো লগ কৰো ৰেহানো আহি আছে ৰেহানোকো লগ কৰো আৰু কথা হল আজি ভিডিওটো মানে ফুল মানে ওয়াইড এংগলত হ'ব আপোনালোকে চাব ভিডিওটো ওয়াইড এংগলত কেনেকুৱা এংগল আহি আছে আৰু কমেন্টত জনাব সো সিধা টাউনত গৈ লগ পাইছো সো গাইস টাউন আহি পালো এতিয়া ৰাব্বানী ৰুমত শুই আছো গা ধুই আছে ৰেহানো আহি আছে তাকো লগ কৰো চুলিও কাটিব লাগে বুক কৰি থৈ আহিলো সানডে আজি সব বন্ধ সেলুন খোলা আছে বাৰু যাও চুলিটো কাটি লও কাটি এতিয়া কথা হ'ল তাৰমানে আমি সব ইয়াত ৰখিছো সব পিছফালে ৰেহান আছে ৰাব্বানী আছে ইয়াত মানে কি বলে এইটো বাইকবিলাক দেখা দিয়ে আমাৰ এতিয়া ৰেলি হ'ব মানে খাৰুপিটিয়াৰ পৰা আপোনাৰ তেজপুৰলৈকে বৰিগাঁও আপোনাৰ তেজপুৰ বৰিগাঁও মানে ৰেলি হ'ব তো বাইকত যে ফ্ৰী ৱেল পাম কিমান দিব 1000 টকা ন 1500 টকাৰ আমাক তেল দিব সো তেলখিনি ভৰাই লওঁ ৰাস্তাত আমি নাযাওঁ চাগে তেল ভৰাই শৰ্টকাট মাৰি দিম গতিকে চাই থাকক এতিয়া আমি বাইকত ৰিভিউ ল'ম ফুৰকান লাষ্ট পাই আছে এমটি লৈ আহিছে আকৌ স্কুটিও লৈ আহিছে কেটিএম আছে দেখাই দিয়া কেটিএম ডিউক 250 এইফালে এই বাইকটো লৈছে একমাত্ৰ ছোৱালী পঠাবৰ কাৰণে তাৰমানে গমে পায় কেটিএম বুলি ক'লে মানে নিব্বাহতৰ বাইক সো নিব্বামি কৰিবৰ কাৰণে বাইক লৈছে লেজেণ্ডবিলাকে এইবিলাক লয় হিমালয়ান লয় স্কুটি লয় এমটি লয় এইবিলাক হিজৰা আছে এইবিলাকে আপোনাৰ ফিল আপ কৰিলোঁ চাব পাৰে চব আপোনাৰ লাইন আপ হৈ গৈছে ফিল আপ কৰি ল'লোঁ চবে আপোনাৰ 15 টকাকৈ তেল ভৰালোঁ সো এতিয়া আমি ওলাম ইয়াৰ পৰা ইয়াত 20 টকা ভৰাই দিয়া হৈছে ইয়াত 20 টকা ভৰাইছে মানে এইটো জানে নিব্বাহতৰ বাইক তো নিব্বামি কৰিব যদি বাইকত তেল দিলে আপুনি ভাল কামত গৈ আছোঁ তো আমি বেছিকৈ ভৰালোঁ তো এতিয়া অলপ ওলাই যাওঁ লগৰকেইটাৰ লগত চানডে গমে পায় ফানডে তো ওলাই যাওঁ আপোনাৰ চাহ বাগানত যাওঁ অলপ তাতে ৰেষ্ট লওঁ চাহ আছে এতিয়া বৰ্তমান বহুত ৰ'দ দিছে আপোনালোক চাব পাৰে সো ওলাই যাওঁ যাই কিনে তাতে চিধা লগ পাইছোঁ আজি ব্লগটো চাই থাকিব পুৰা বুম ব্লগ হ'ব চাই থাকক অলপ পকেট পাছত ৰখিলোঁ অলপ কিবা কিবি লৈ ল'লোঁ খাব লাগিব এইবিলাক চাওক আপোনাৰ চিপছ আছে ক'ল্ড ড্ৰিংকছবিলাক আছে ৰাব্বানীয়ে কি অৰ্ডাৰ কৰিছে চাওক আপোনাৰ ভালকৈ পঢ়ি চাব ইয়াৰ ভিতৰত কি আছে মই নকওঁ ভিডিঅ'ত মই ৰিভিল নকৰোঁ আপোনাক ৰাব্বানী ইনষ্টাগ্ৰামত সুধিব কি আছিল ইয়াত সি ক'ব মানে লাষ্ট পাই আছে কি আছে ৰাব্বানী তো গাইজ কথা হ'ল মানে এনেকুৱা যদি আপোনালোকে ৰাস্তাত পাই অলপ হেল্প কৰিব মানে বহুত দুখীয়া মানুহ হয় এইজো বহুত হৈছে কষ্ট কৰি আছে তো আপোনালোকে পাৰিলে অলপ হেল্প কৰিব বহুত মটিভ হওক শিকক মোৰ পৰা শিকিব নালাগে নিজে নিজে শিকক ঠিক আছে চাই থাকক মই ঘৰৰ পৰা অলপ মানে ওলাই আহিলে আপোনাৰ 2 কিলোমিটাৰমান আহিলে ইয়াতে আপোনাৰ টি গাৰ্ডেন আমি আহোঁতে কেতিয়াবা আপোনাৰ ছানডে মানত বা উইকডেত আমি আহোঁ ইয়াত ফুৰিবৰ কাৰণে ভাল লাগে সবে বাইকাৰবিলাক আহিছে ৰেহান আছে ইয়াত মই ইণ্ট্ৰডিউচ কৰি দি আছোঁ ৰেহান আছে নাদিম আছে ইনজাম আছে আপোনাৰ লাডু লালিত আছে আমাৰ ৰাব্বানী লেজেণ্ড আছে
আৰু আমাৰ একিব ভাই আছে আহি একদম খোৱা ষ্টাৰ্ট কৰি দিছে ভাই গাইছ আমি এতিয়া খাইছোঁ ক'ল্ড ড্ৰিংকছ হৈছোঁ আৰু চিপছ আছে খাই আছোঁ মানে আজি ছানডে কিন্তু ইয়াত মানে নতুনকৈ নিয়ম ওলাইছে চ' বন্ধ কৰিব দাদাই কৈ আছে বন্ধ কৰিব চ' ওলাব লাগে এতিয়া উপায় নাই ফটো চটো উঠো দাদা ফটো শ্বুট অলপ টাইম 5 মিনিট আমাৰ অডিয়েন্সবিলাক মানে ব্লগৰ কাৰণে ৱেইট কৰি থাকিব চ' ব্লগটো বনাওঁ भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ भी গাইছ এনজয় কৰিলোঁ চাই থাকক ইউটিউবৰ পাৰ্টি দি আছে ফাৰ্ষ্ট ভিডিঅ' 7K গৈছে যে এনেকৈ ছাপোৰ্ট দি থাকক আপোনালোকক চবকে মিটআপ এটা দিম চবকে মাতিম আজি লগৰ তুমি কিবা ক'বা গাইজ সবে বহুত খাই আছে কিন্তু ইয়াতে খাবই আহিছে কিন্তু সাপোর্ট কোনো নকৰে अरे भाई भाई समझ के बोल रहा हूँ यार बुरा लगता है भाई आप लोग भी जानते हो स्वच्छ भारत अभियान उठाओ इसको उठाओ इसको এনেকে মানে মানুহবিলাকে পেলাই থাকে চ' আমি এইটো মানে এইবোৰ অভদ্ৰ মানুহ এইবোৰ কিয় লৈছে এইবোৰৰ চ' গাইছ তাৰমানে এইটো মানে আমাৰ প্ৰি প্লেনিং আছিল আমি দেখালোঁ মানে ভাল হয় ল'ৰাটো চ' কথা হ'ল মানে এইবিলাক য'ত নেপেলাব প্লাষ্টিক হয় অপচয় এইবিলাক পচি নাযায় জিন্দগীত চেফটি পেলাব মই ৰাস্তাত কিবা ডাষ্টবিনত পেলাই দিম এতিয়া স্কুটিত থৈ দিয়া এতিয়া স্কুটিত ৰাখি দিয়ক চ' মানে ঘৰৰ ওচৰত সেইকাৰণে মানে কোনো হেলমেট লৈ অহা নাই চ' মানে টাউনত ওলাই আহিছিলে আমি হঠাৎ প্লেনিং হৈ গ'ল ওলাই আহিলোঁ চ' আপোনালোকে এইটো মাইণ্ড নকৰিব আমি হেলমেট নোহোৱাকৈ ক'তো নাযাওঁ আৰু ইয়াত মানে লোকেলত সেইকাৰণে হেলমেট নোহোৱাকৈ ওলাই আহিছোঁ যাওঁ নেকি ওলাই আহিছিলোঁ আহিছাও ইয়াতে মানে সিহঁতে মানে পুৰা একদম মানে ভিডিঅ' শ্বুট কৰি আছে ইউটিউবৰ মানে ভিডিঅ' শ্বুট কৰি আছে চবে চাই থাকক অলপ ছাপোৰ্ট কৰিব কি নাম আছিল চেনেলৰ SK লাভ মাই ফ্ৰেণ্ড চ' গাইছ হেৰি মোবাইল চাৰ্জ নাছিল মোবাইল অফ হৈ গৈছিল চ' আৰু দিনত মানে ইভিনিঙত ভিডিঅ' শ্বুট কৰা নহ'ল এতিয়া ঘৰত আহিলোঁ কথা এটা মানে মই ৰিভিল কাৰণে মানে মই ছেটআপ এটা পাইছোঁ আপোনালোকক দেখাওঁ আপোনালোকে ৰিভিউ জনাব কেনেকুৱা হৈছে ছেটআপটো আৰু কিবা কিবি এড কৰিব লগা বাকী আছে এড কৰিম লাহে লাহে পইচা পাতিৰ কথা আছে চ' আপোনালোকক দেখাওঁ মানে মোৰ ছেটআপ বহাইছোঁ আপোনালোকে চাওক কেনেকুৱা লাগিছে মানে বেছি একো কৰা নাই লাইটিংবিলাক অলপ লগাইছোঁ আপোনাৰ এখন ভিডিঅ' এডিট কৰা এখন আৰু এখন এনেই নৰ্মেলি ইউজ কৰাৰ কাৰণে এটা ভিডিঅ' এডিট কৰাৰ কাৰণে চ' আপোনালোকে জনাব কমেণ্টত আৰু বেলেগ বেলেগ বস্তু কিবা এড কৰিব লাগিব এইবিলাক লাহে লাহে কৰিম বাৰু পিছত চ' আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে বাই দি দিয়া ৰেহান বাই কি ৱাচিং গাইজ সাবস্ক্ৰাইব কৰি দিব চবে ঠিক আছে